নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজী ছেপ্টেম্বৰ মাহৰ 11 তাৰিখ। এই দিনটো অসমৰ বন বিভাগে বন শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাকুম ফৰেষ্ট গাৰ্ড ট্ৰেইনিং স্কুলত উজনি অসমত কেন্দ্ৰীয়ভাৱে মিলি বন শ্বহীদ দিৱস পালন কৰা হয়। সেয়েহে আজিৰ দিনটোত আমাৰ মাজত উপস্থিত আছিল ডিগবৈ, ডুমডুমা, ডিব্ৰুগড় আৰু ফৰেষ্ট স্কুল মাকুমৰ মাননীয় DFO ছাৰসকল আৰু অসম বন সুৰক্ষা বাহিনীৰ কৰ্মচাৰীবৃন্দ তথা বন্ধু বান্ধৱসকল। বন শ্বহীদ দিৱস উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে যিসকল বনৰক্ষীয়ে নিজৰ প্ৰাণ আহুতি দি তেওঁলোকে নিজৰ কৰ্মৰত অৱস্থাত মৃত্যু ঘটিছে। আজিৰ দিনটোত তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে আৰু লগতে তেওঁলোকক সশ্ৰদ্ধ প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু তেওঁলোক সদায় আমাৰ বাবে সাহস আৰু প্ৰেৰণাৰ উৎস হিচাপে ৰৈ যাব। আজিৰ দিনটোৰ প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন আৰু দ্বিতীয় কাৰ্যসূচী আছিল বন্তি প্ৰজ্বলন। মই দুইটা কাৰ্যসূচীৰ ভিডিঅ' ক্লিপ ল'ব নোৱাৰি, তাৰ বাবে দুখিত। আজিৰ দিনটোৰ কাৰ্যসূচী পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱাৰ বাবে আমি ৰাতিপুৱা ভাত খাব নোৱাৰিলোঁ। সেইটোকে খুব ভোক অনুভৱ কৰিছিলোঁ আৰু আমি পেটৰ ভোক নেওচি লগে লগে তৃতীয়টো কাৰ্যসূচী আমি সম্পন্ন কৰিবৰ বাবে আমাৰ কনফাৰেন্স হলৰ দিশে আমি সকলো অগ্ৰসৰ হ'লোঁ। কনফাৰেন্স হলত অহাৰ পাছত আমাৰ জ্যেষ্ঠসকলে, আমাৰ শ্ৰদ্ধাৰ ছাৰসকলে আমাক বুজাই দিলে যে আজিৰ দিনটোৰ মূল উদ্দেশ্য কি। 11 ছেপ্টেম্বৰ দিনটো কিয় বন শ্বহীদ দিৱস হিচাপে পালন কৰা হয় তাৰ চমু আভাস এটা আমাৰ আগত দাঙি ধৰিলে আৰু লগতে তেওঁলোকৰ কৰ্মজীৱনৰ কিছু অভিজ্ঞতা আৰু কেনেধৰণে জংঘলৰ ভিতৰত কাম কৰিব লাগিব, হাতী ওলালে কি কৰিব লাগিব, বাঘ ওলালে কেনেধৰণে আমি তেওঁলোকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিম, তাৰ কিছুমান সাৱধানতা আমাৰ আগত তেওঁলোকে শ্বেয়াৰ কৰিলে। খুব ভাল লাগিলে শুনি, খুব মনোযোগেৰে আমি কথাখিনি শুনিলোঁ। অৱশেষত আজিৰ সভাখনি ভংগ হ'ল আৰু আমি সকলোৱে লগে লগে বুকত থাকিব নোৱাৰি নিজৰ নিজৰ ৰুমলৈ আহিলোঁ। লগে লগে ইউনিফৰ্ম সলাই আমি ভোজন কৰিবলৈ আহিলোঁ আৰু বন্ধু দীপু আৰু সাগৰে বাহিৰৰ পৰা কিবা অলপ লৈ আহিল ভাত খাবলৈ। ডাইনিং হল পাই তিনিওৱে এথালি এথালি ভাত লৈ টেবুলত বহি আৰামছে দুপৰীয়া আহাৰটো তৃপ্তিৰে গ্ৰহণ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি ফেচবুকত চাই আছে তো ফেচবুক পেজখন ফ'ল' কৰি দিব আৰু ইনষ্টাত যদি চাই আছে ফ'ল' কৰি ল'ব আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, টাটা।